বনভোজৰ আনন্দ বনভোজলৈ যোৱাৰ মজাই সুকীয়া প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আনন্দ প্ৰাপ্তিৰ সময় এয়া আৰম্ভ হল বনভোজৰ বতৰ দেওবাৰে জীপাল হৈ পৰিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলী দৈনন্দিন ব্যস্ততাক একাষৰীয়া কৰি লোকাৰণ্য হৈ পৰিল ৰাজ্যৰ বনভোজস্থলীসমূহ অসমৰ অন্যতম বনভোজস্থলী হাতীশিলাৰ পৰিৱেশ এয়া হাতীশিলাত দেওবৰীয়া বনভোজ নৃত্য গীতেৰে মুখৰ প্ৰকৃতিৰ ভূস্বৰ্গ সবজি বিলাহী মাছেদি মাংস ভাল লাগিছে আহি বহুত ভাল লাগিছে প্ৰতি বছৰে আমি বেলেগ জায়গাত এবাৰ প্ৰথম আহিলো ইয়াত ভাল লাগিছে আহি কাহিলী পুৱাৰে পৰাই হাতীশিলাত ভিৰ কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজকাৰীসকলে বন্ধু বান্ধৱ আৰু আপোনজনৰ সৈতে প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত এসাঁজ খোৱাৰ হাবিয়াস পূৰণ কৰিলে সকলোৱে বনভোজৰ খাদ্য তালিকাটো জুতি লগা খাদ্যৰ সম্ভাৰ হাঁহৰ মাংসৰ পৰা ঔটেঙা দিয়া মাছৰ জোললৈকে নাচ গানটো আছেই বিহু গীতৰ তালে তালে নৃত্য গীতত মজগুল বনভোজকাৰীসকল এনেদৰে 2018 বৰ্ষৰ অন্তিম ক্ষণটো আনন্দৰে উপভোগ কৰি জীৱনলৈ স্মৃতি যুগমীয়া কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে খুব ভাল লাগিছে বঢ়িয়া এনজয় কৰিব লাগে সবে এনজয় কৰিব লাগে সকলো আহিব লাগে পিকনিকলৈ হাতীচলা এখন সুন্দৰ পৰিৱেশ মানে ইয়াত মানে গুৱাহাটী খুব নিচে মানে এখন পিকনিক স্পট আছে সেইখন হৈছে হাতীচিলা কেমেৰাত পংকজ বৰাৰ সৈতে দীক্ষিতা বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট